Lions roaring in the morning sun, searching for a longer day. People feeling like the light has just come. We must never stop the way. Birds chirping and I hear my name, grasping into a life. Life is happy but it's so insane. We must merely make a start. Savannah, I'm coming home. Savannah, we'll never be alone. Savannah, the beauty of the world. Savannah, let's all take a ride. Savannah. Lions gonna come. The birds have just begun. We will always take a stand for the people, for the land. Let's go back to when we were young. For the animals we stand. Let's go back to when trees were swung. Kids across the land. Savannah, I'm coming home. Savannah, we'll never be alone. আমাক মানে শিৱৰাত্ৰিটো বেছি লাগে। গাৰ্লফ্ৰেণ্ড থকা মানুহটো মানে সদায় গাৰ্লফ্ৰেণ্ডৰ লগত ঘূৰিব পাৰে, লগ পায়। কিন্তু শিৱৰাত্ৰিৰ দিনা আমি মানে ভুটাটো খাব পাওঁ, লাড়ুটো খাব পাওঁ বা আলু ভুটাটো খাব পাওঁ। সেইকাৰণে শিৱৰাত্ৰিটো বেছি প্ৰিফাৰ কৰোঁ আৰু শিৱৰাত্ৰিটো বেছি ভাল হয়। আমি খিচাৰি বৰ্তমান দিয়া নাই, চাকি বন্তি লগালোঁ, ধূপ লগালোঁ, ভগৱানক আৰাধনা কৰিলোঁ শিৱ পূজা বুলি, আৰু লগতে ভেলেণ্টাইন ডে বুলিও। তোৰ মতে কি শিৱৰাত্ৰি না না ভেলেণ্টাইন্স ডে? অফক'ৰ্ছ শিৱৰাত্ৰি। তাৰে কাৰণটো কিবা ক'ব লাগছে? নাই কাৰণ একো নাই। কেঁচাৰী যিটো শিৱৰাত্ৰিত যিটো হয় A1 তাতেতো লাড়ু চাড়ুটো আছেই। আৰু আজিতো এটা ডেটত একেলগে দুটা দিন কৰিছে ভেলেণ্টাইন্স। মই কিন্তু প্ৰিফাৰ কৰিলোঁ হয় ভেলেণ্টাইন্স, কাৰণ ভেলেণ্টাইন্সত গিফ্ট চিফ্ট দিয়ে। মই এক্সপেক্ট কৰি আছিলোঁ কিবা কাফে যদি ৰাস্তাত হ'লে দি গেলা হয় বা ৰেষ্টুৰেণ্টত লৈ গেলা হয় কিবা মাংস চাংস খোৱা। কাৰণ খিচাৰি শিৱৰাত্ৰিত খিচাৰি ভাং গাজাৰ পাৰে একো নাই, এই একো পেটো নভৰে না টেষ্টটো লাগে। যদি কোনোবা আহি থাকৰ নিচিনা থাকৰ তেতিয়া ফ্ৰেম চেম বানে মোক দিলা হয় ভাল। হিৰ' ফটোটো বহুত আছে থাকৰ মোৰ। তাৰপৰা এখেনে যদি নিকেন দিলা হয় ফ্ৰেম কৰি বা ধৰ হট স্নেক্সত কাঁচা আৰু পৰঠাটো খোলা। হট স্নেক্স কেন আমাৰ এখন মানে ওৱান অফ দ্য অল্ডেষ্ট ৰেষ্টুৰেণ্টছ অফ দ্য টাউন। শিৱৰাত্ৰিটো বিৰাট ভাল লাগে। শিৱৰাত্ৰিৰ কাৰণে তাৰমানে এইবছৰ যোৱাৰ পিছত সেই বছৰলৈ ৰখি থাকোঁ। ছোৱালীৰ ক্ষেত্ৰৰ পৰাই মানে শিৱৰাত্ৰি বিৰাট ভাল লাগে। তাৰপিছত এই শিৱৰাত্ৰি আমাৰ এই নলবাৰী আমাৰ শিৱৰ থানখন বিৰাট তাৰমানে মহান, বিৰাট হেৰি ভাল লাগে। আৰু এইখন শিৱৰাত্ৰি এতিয়া ভেলেণ্টাইন ডেটোতো ভেলেণ্টাইন ডে শিৱৰাত্ৰিটো দুইদিন একেলগে পৰিছে দুটাটো। এতিয়া আমি শিৱৰাত্ৰিটোৱে পালন কৰিছোঁ, ভেলেণ্টাইন ডে কি পালন কৰিম আৰু? ভেলেণ্টাইন ডে উইচ কৰিবৰ কাৰণে গাৰ্লফ্ৰেণ্ড নাই, কিবা নাই, কি কৰিবা? শিৱৰাত্ৰি আৰু আমাৰ শিৱ ভক্ত, আমি গাজা ভক্ত নাখাওঁ, গাজা নাখাওঁ, কি হ'ব আৰু? প্ৰসাদ খাম, খিচাৰি খাম, লাড্ডু খাম, পায়স খাম, এনেকৈ এনজয় হ'ব আৰু আজিৰ দিনটো আমাৰ পাৰ হ'লে। আৰু আজি ৰাতিটো পাৰ হ'লে হ'ল আৰু কি ক'ব লাগে? শিৱৰাত্ৰি বম বম হ'লে হ'বা, বম বম হ'লে হ'বা। ভেলেণ্টাইন্স নে শিৱৰাত্ৰি? এতিয়া প্ৰেজেণ্ট চিটুৱেশ্যনত মইতো প্ৰিফাৰটো সেইটোৱে কৰিম, আমাৰ বম ভলে। মানে কেছটো হ'ল কি
সন্ধিয়া 4টামান বজাত মই ওলালোঁ ভেলেণ্টাইন্স ডে চেলিব্ৰেশ্যন কৰিম বুলি কিন্তু পকেটত অলপ পইচা কম হোৱাৰ বাবে মই তাৰমানে এখন তাৰমানে সেই পূজাত গ'লোঁ পূজাত যাই যিটোহে বস্তু পালোঁ নহয় মানে কি ক'ম তোমালোকক মানে এই যে অংগৰাগ বুলি কয় গায়কটো তেওঁৰ গানৰ মধুৰ সংগীতটো মানে মই এতিয়াহে বুজিব পাৰিছোঁ এনেই মই জুবিন ফেন আছিলোঁ চ' মানে বৰ্তমানে বুজিছোঁ মানে কেছটো হ'ল কি এট ফাৰ্ষ্টটো মোক কিবা অলপ গাখীৰ খোৱালে মইতো ঘৰত লাল চাহে খাওঁতো মানে গাখীৰ চাহ বুলি ভাবি কেনে গাখীৰ অকণমান খাই দিলোঁ তাৰপিছত দুটামান লাড়ু খোৱালে লাড়ু দি পিনে এনে তাৰমানে বিহু লাড়ু বুলি কৈছিল মোক চ' লাড়ু খালোঁ দুটামান তাৰপিছত দেখোন মোৰ গলটো কিবা ঘিটলিং মাৰিলে তাতো পাতল লাগিলে এতিয়া মানে ধন্য আৰু জীৱন তেনেকুৱা লাগি আছে মানে চেষ্ট্ৰৰ কথা মই পাহৰিয়ে গ'লোঁ নহয় পইচাও নাই হাতত দুখীয়া মানুহ কি কৰিম মানে বঢ়িয়া এইটো বছৰত 4-5 বাৰ পাতিব লাগে বিৰাট ভাল কি ক'ম জয় ভোলে জয় বাবা জয় বম বম ভোলে বম বম আচ্ছা আমি আমি শিৱৰাত্ৰি কিয় পালন কৰোঁ এইটো এতিয়া আমি মহাদেৱক আৰাধনা কৰোঁ